অলৰাইট আকৌ আহি গ'লো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আজি মানে এটা কুকুৰৰ ওপৰত কথা পাতে সৰি কুকুৰ বুলি নকওঁ কুকুৰ বুলি ক'লে আকৌ ইমানহানি কেছ দি দিব কি বুলি ক'ম গাধৱে ঠিক আছে আজি এটা গাধ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মানে কথাটো হ'ল কি এটা গাধৱে জুবিন দাৰ ওপৰত মাতিছে মানে জুবিন দাই বেংককত আমাৰ অসমৰ কিছুমান ৰিপৰ্টাৰ বিষয়ে এনেকৈ কৈছিলে যে আজিকালি আমাৰ অসমত এনেকুৱা কিছুমান ৰিপৰ্টাৰ আছে মৰা মানুহকো কুৱেশ্যন সুধিবলৈ যায় সেইটোনো কি বেয়া ক'লে ঠিকেই কৈছে আজিকালি এনেকুৱা কিছুমান ৰিপৰ্টাৰ আছে আমাৰ অসমত 5 ছেকেণ্ডৰ ভিডিঅ'টো কেলা 5 মিনিটৰ বনাই পেলাই সেইদে বুলিয়েতো ক'ব ন ঠিকেই কৈছে জুবিন দাই সেই গাধটোৱেনো জুবিন দাক কি বুলি কৈছে আহকচোন চাওঁ জুবিন গাৰ্গে অসমৰ সাংবাদিকক যি অপমান কৰিলে বেংককত তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ অসমৰ নৱপ্ৰজন্মৰ সাৰ্থক সেইবুলি তেওঁ যি কথা কয় সেই কথাই কেতিয়াও শুদ্ধ হ'ব নোৱাৰে ঐ গাধ সব কথাই শুদ্ধ হয় বুলি সেইটো আমিও নকওঁ কিন্তু এই কথাটো কেতিয়াও অশুদ্ধ নহয় এইটো পুৰা শুদ্ধ কাৰণ তহঁতৰ লিখা কিছুমান ৰিপৰ্টাৰে আজিকালি 5 ছেকেণ্ডৰ ভিডিঅ'টো কেলা 5 মিনিটৰ বনাই পেলাও দেখুৱাই থাক একেটাকে মুখস্থ হৈ যায়গৈ আৰু ক'ৰবাত কিবা এটা হোৱা বুলি গম পাবহে লাগে আৰু কেলা ঘৰত যদি হাগিও থাকে নহয় আধা হগাকৈ গুচি আহে চাগে কেমেৰা আৰু মাইক লৈ কিন্তু বিদেশৰ মাটিত গৈ অসমৰ সাংবাদিকক তথাকথিত আখ্যা দিব অসমৰ সংবাদ মাধ্যমক অপমান কৰিব অসমৰ সংবাদ মাধ্যমক নীতিজ্ঞান দিব কি বকিছে সেইবোৰ মুখত দেখোন কথাই ফুটা নাই তোৰ মুখৰ পৰা সেই চাদা পালি পেলাই লগে ভচৰিকে তাৰ পাছত কবিহি ভালকে মক্কেল খুৰাশক্ত হৈ মদ খাই পেলাই তেওঁ নীতিজ্ঞান দিব সেই নীতিজ্ঞান আমি অসমৰ সংবাদ মাধ্যমে মানি নলয় বেটাই মদ খোৱা কথা ক'বলৈ আহিছে মদ খোৱাটোৱে কাক লাগিছে বাৰু গাইজ কওকচোন তোৰ কথাবোৰতে ধৰিব পাৰি তই যে চুলাই পেক দুটা মাৰি আহি এই ভিডিঅ'টো বনাইছ বুলি কাৰ ঘৰ মাৰি আহিলি কচোন বাৰু চুলাই পেক দুটা হে এই মক্কেলটো নিজে নিচাত মাতাল হৈ আছে কিন্তু জুবিন দাৰ কথা ক'বলৈ আহিছে মদ খায় বুলি জুবিন দাই মদ খায় ভাই তোৰ পইচাই নাখায় নিজৰ পইচাই খায় আৰু ব্ৰেণ্ডৰ মাল খায় তোৰ দৰে কেলা ঘাটিয়া গাঁৱলীয়া চুলাই নাখায় আমি জুবিন গাৰ্গক সতৰ্ক কৰি দিছোঁ আপোনাক প্ৰয়োজন হ'লে অসমৰ সংবাদ মাধ্যমে একত্ৰিত হৈ বৰ্জন কৰিব নিশ্চিতভাৱে এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে জুবিন গাৰ্গে অসমৰ সংবাদ মাধ্যমৰ ওচৰত অতি শীঘ্ৰে ক্ষমা খুজিব লাগে জুবিন দাই সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিব লাগে হেৰৌ তোৰ লিখা এনেকুৱা 3rd ক্লাছ গাধ ৰিপৰ্টাৰ জুবিন দাৰ ওচৰে পাজৰেও এক্সিষ্ট নকৰে ভচৰুকে জুবিন দা কোন হয় গম পাইছনে লেজেণ্ড হয় যোনজন জুবিন দাই গোটেই অসমৰ কাৰণে ভাল চিন্তা কৰে বেলেগক সহায় কৰে আৰু নিজে নেখায়ো আনক খুৱায় সেইজন জুবিন দাক তই ক্ষমা খুজুৱাবি আৰে জুবিন দাই তোক জাঙিয়া পেণ্ট ধুবলৈও নলয় হ'লতো আৰু তই এটা কথা কচোন তই কেইটা সহায় কৰি পাইছ গোটেই অসমৰ কাৰণে জুবিন দাই যিমানখিনি কৰিছে তই তাৰ 1%ও কৰা নাই যেতিয়ালৈকে ক্ষমা নোখোজে সেইজন খুৰাশক্ত মদাহী জুবিন গাৰ্গক অতি শীঘ্ৰে বৰ্জন কৰিব লাগে আপুনি বেংককত গৈ যি অসুৰ যি আপুনি ভাল গান গায় কিন্তু বেংককত আপুনি সুৰেৰে গান গাব পৰা নাই আপুনি যি সুৰ লগাইছে সেই সুৰক ইতিমধ্যে সমালোচনা কৰিছে ঐ মক্কেল তই জুবিন দাক মদাহী বুলি কোৱাৰ আগত নিজৰ গাটো চিকুটি চা নিজৰে মাত ফুটা নাই কি বকিছে সেইবোৰ নিজে কেলা চুলাই পেক দুটা মাৰি আহিছ চাগে কাৰোবাৰ ঘৰৰ আকৌ জুবিন দাক মদাহী বুলি ক'বলৈ আহিছে কাটাপকে দিম আৰু মক্কেলে কেলা জুবিন দা ভাগৰ সুৰৰ কথা ক'বলৈ আহিছে ইহে যেনিবা শিকাইছিলে আৰু জুবিন দাক গান তয়ে গাবি তেতিয়াহ'লে জুবিন দাৰ ঠাইত গান তোৰ লিখীয়া ফটা 5 টকীয়াটো ষ্টেজত উঠিলে প্ৰথম ময়ে চেণ্ডেল দলিয়াম কেলা জুবিন গাৰ্গে যি অপমান কৰিছে অসমৰ 150 বছৰীয়া ইতিহাস থকা স্বৰ্ণীল সংবাদ মাধ্যমক আমি ধিক্কাৰ দিছোঁ আৰু এনে কাৰ্য নকৰিবলৈ আমি এগৰাকী যুৱ সাংবাদিক হিচাপে মই জুবিন গাৰ্গক সকীয়াই দিছোঁ আপোনাক সকলোৱে অসমে ভাল পাব পাৰে কিন্তু সেই বুলি আপুনি অসমৰ সংবাদ মাধ্যমক তাচ্ছিল্যসূচক মন্তব্য কৰাৰ আপোনাৰ অধিকাৰ নাই আৰু এনেধৰণৰ মন্তব্য কৰিলে কিন্তু আপোনাক ভৱিষ্যতে বৰ্জন কৰিবলৈ বাধ্য হ'ব জুবিন দাই সব ৰিপৰ্টাৰৰ কথা নাই কোৱা কিছুমান ফাল্টু ৰিপৰ্টাৰৰ কথা কৈছিলে আৰু তোৰ কিহৰ গাত লাগিলে ফেমাছ হ'বলৈ মন জুবিন দাৰ ওপৰত ভিডিঅ' বনাই ফেমাছো হবি আৰু গৰু পিটনো খাবি আৰু বেটাই জুবিন দাক বৰ্জন কৰে তই জুবিন দাক বৰ্জন কৰাটো বাদ দে তই জুবিন দাৰ ঘৰত থকা কুকুৰকেইটাকে বৰ্জন কৰিব নোৱাৰ ভাগ
ভাগ লেৰা মক্কেল তই কাহিনী বা নিজে বৰ্জন হৈ যাবি চ' গাইছ মই ভিডিঅ'টো আৰম্ভণিতে এটা কথা কৈছিলোঁ ইয়াক কুকুৰ বুলি ক'লে মানহানি কেছ দি দিব বুলি এতিয়া কথাটো হ'ল কি বিতুপন ৰষ্টাৰ বুলি কোৱা এজনে এই ভিডিঅ'টোৰ ওপৰত মানে মাতিছিলে আৰু এই মক্কেলটোৱে কেছ দি দিলে মানে কেছ নিদিলেহেঁতেন সি কুকুৰ বুলি কৈছিলে ইয়াক সেইটো কাৰণে কেছ দিলে হয় তই ইয়াক কুকুৰ বুলি ক'ব নালাগিছিলে তই ইয়াক গাধ গৰু ছাগলী সেইদে বুলি মাতিব লাগিছিলে সেই কুকুৰ কেনেকৈ হ'ব ইটো প্ৰভু ভক্ত নহয় ই চুলাই ভক্তহে চ' গাইছ আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ছাইডত থকা বেল আইকনটো বজাই দিয়া আৰু শুনা তোমালোকে যোনে যোনে জুবিন দাক ভাল পোৱা চবেই এটা লাইক কৰি থৈ যোৱা আজিলৈ বাই আকৌ লগ পাই আছোঁ অন্য এটি ৰ'জ ভিডিঅ'ত